চাব পাৰে ইউটিউবত হওক ফ্লিপকাৰ্টত হওক নেক্সট মই আপোনাক কৈ আছোঁ মেইন টপিক দাম তো দামটো হ'ল ইয়াৰে Hey guys, welcome back to our YouTube channel Totally Villagers আৰু আজি মই আনবক্সিং কৰিম তথাপিও একবাৰ আনবক্সিং হৈ আছে প্ৰি আনবক্সিং সেইটো হ'ল কি মোবাইল দাদাজনে ফ্লিপকাৰ্টৰ দাদাজনে নিজে খুলি দিছে মোবাইলটো কাৰণ আজিকালি ইউটিউব শিলগুটি আহে কিবা আহে চাবদৰ বাকচ আহে কিবা আহে তো কেছটো আল্টিমেটলি সেই মানুহ ডেলিভাৰী বয়টোৰ গাত পৰে তো সেইকাৰণে মোবাইলটো নিজে পৰা খুলি দিছে তথাপিও মই আজি একবাৰ নেক্সট টাইম আনবক্সিং কৰি আছোঁ ছেকেণ্ড বাৰৰ কাৰণে আৰু মোবাইলটো কি আছে কি নাই দেখাই আছোঁ আৰু মোবাইলটো কি হয় কিমানখিনি স্পেচিফিকেশ্যন আছে মই যিখিনি পাৰোঁ কৈ আছোঁ আৰু মোবাইলটো কি আছে আৰু চাই দিয়ক চ' এইটো হ'ল মোবাইল আৰু ইয়াৰ আগতে মই দামটো পিছত ক'ম আগতে মই খুলি দেখাই আছোঁ বা ইয়াতে কি আছে কি নাই আৰু এখন কি হয় এখন ৰ'ব এক ছেকেণ্ড এই ওলোৱে এইখন কিবা লিখা আছে কি দাম চাম কিবা আৰু কেছ মেম' হয় এইখন থাকক বাৰু ভিতৰত সোমাই থাকক আৰু মোবাইলটো হ'ল Poco M4 Pro 5G মোবাইল ল'লোঁ গাইছ কাৰণ আগতে মোৰ 4G আছিল তো 4G কাম নচলে আৰু মেইন ৰিজনটো এই মোবাইলটো লোৱাৰ হ'ল ৱাইড এংগল কেমেৰা ব্লগিঙৰ কাৰণে ৱাইড এংগল কেমেৰা লাগে তো সেইকাৰণে মই মোবাইলটো লৈছোঁ আৰু দেখাই আছোঁ মোবাইলটো এই খোল নোখোলা কিয়া এনেকৈ থাকিলে খুলিব ক'ৰ পৰাই এতিয়া চিল মাৰা আছে চিলটো মই গুচাই লওঁ বাৰু আচ্ছা এইটো চিল মই গুচাই ল'লোঁ আৰু এটা আছে এবাৰ খুলিব চাগে এই খোলা গৈছে দিছ ইজ পক' লিখা আছে পকৰ বেজিং ব্লেক য়েলো আৰু এইটো মেইন মোবাইল অৰ্থাৎ মোবাইলটো থ'লোঁ কাষত ইয়াতে আছে আপোনাৰ এখন একো নাই কাগজ তাৰপিছত ইয়াতে আছে এডাল ডাটা কাৰ্ড আৰু আছে ইয়াতে চাৰ্জাৰৰ মেইন মাথাটো আছে আৰু মাথাটোত হ'ল কি 33 ৱাট ফাষ্ট চাৰ্জিং বুলি লিখা আছে বাৰু কোম্পানী আৰু একো নাই নেকি একো নাই নেকি আৰু ইয়াতে আছে যি আছে তাতে আৰু একো নাই ৰ'বক দেখাইছোঁ খোলা যা কে পৰিলে এখন তো গাইছ এইখন কিবা বাৰ্থ চাৰ্টিফিকেট চাগে এখন থাকক কাষত আৰু এইটো এটা কভাৰ দিছে কভাৰটোনো কি লগাম 10 দিন নহওঁতে হালধীয়া পৰি অৱস্থা নহ'ব কভাৰ চভাৰ থ'লোঁ কাষত আৰু ইয়াতে একো নাই আৰু মেইন মালটো খুলি লওঁ গাইছ আৰু এইডাল ঠিকেই আছে একো নাই আৰু ৰ'বক দিছ ইজ দ্য মেইন মাল এইটো আৰু এইটোৰ বেক চাইডটো বম চেক্সি লাগে গাইছ সেইকাৰণে মই এইটো ল'লোঁ বেলেগ মোবাইলো আছিল অপশ্যনত আৰু ছাইড মাউণ্টেড ফিংগাৰপ্ৰিণ্ট আছে মোবাইলটো অন কৰি ল'লোঁ ৰ'বক এক ছেকেণ্ড অলপমান ফাষ্ট প্লেইং কৰি দিওঁ আৰু অলপমান বাৰু ছেটিংটো মিলোৱা আছিল মানে দাদাজনে নিজে মিলাই দিছে ফাৰ্ষ্ট অন কৰি কিনে কিবা লেংগুৱেজ বাগেৰা ইয়াতে চিম নাই তো ন' চিম কাৰ্ড আৰু কেমেৰা কোৱালিটিটো মই বাৰু নেক্সট শ্বট এটা দি আছোঁ এইটো শ্বট মানে মোৰ এই মোবাইলটোতে কৰিম তো চাই লওক চ' এইটো হ'ল পক' M4 ভিডিঅ' আৰু ভিডিঅ'টো বহুত ষ্টেবল মই মোবাইলটো বহুত লৰাই আছোঁ কিন্তু বেছি লৰা নাই মোবাইলটো তো মোবাইলটো বহুত ষ্টেবল হয় ভিডিঅ'ৰ কাৰণে আৰু এইটো হ'ল আল্ট্ৰা ৱাইড এইটোৰ কাৰণে মই স্পেচিয়েলি মোবাইলটো লৈছোঁ আল্ট্ৰা ৱাইড বহুত ভাল মোবাইলটো বহুত লৰাই আছোঁ কিন্তু বেছি লৰা নাই মোবাইলটো ঠিক আছে একো নাই হাতখন কি দীঘল দেখাইছে না মোৰ দীঘল হাত গাইছ মোৰ তো এইটো আৰু এটা কথা কৈ আছোঁ এই মোবাইলটোতে মই চিনেমেটিক শ্বট এটা দি আছোঁ এই মোবাইলটোৰ সেইটো চাই লওক অ'কে
মোবাইলটো অলপমান স্পেচিফিকেশ্যন মতে দেখাই দিছোঁ ছেটিংছত যিখিনি আছে মই আৰু উল্টা বকবা নাযাওঁ নহ'লে টেকনিকেল গুৰুজীৰ চাকৰি মাৰা যাব তো এবাউট ফোন এইটো হ'ল আপোনাৰ সেইটো ভেৰিয়েণ্ট হয় 6G আৰু 128GB আৰু মোবাইলটো 5GB হয় খোলা যাওঁ ডিভাইচ নেম সেয়াই আৰু 6GB মোবাইল আৰু এইখিনি আৰু কি ক'ম আৰু ফাৰ্ষ্ট অফ অল এটা মই কথা কওঁ প'ক'ৰ কেমেৰা মোৰ বহুত ভাল লাগে আগৰ পৰাই ভাল লাগে মানে যেতিয়াৰ পৰা মোৰ বন্ধু এজনে লৈছিল তেতিয়াৰ পৰা মানে প্ৰেক্টিকেল হৈ গৈছিল তাৰ মোবাইলৰ লগত তো তেতিয়াৰ পৰা ভাল লাগে তো মোবাইল এইটোৱে আছিল বেলেগ কি ক'ম আপোনালোকে মোবাইলটো চাব পাৰে ইউটিউবত হওক ফ্লিপকাৰ্টত হওক নেক্সট মই আপোনাক কৈ আছোঁ মেইন টপিক দাম তো দামটো হ'ল ইয়াতে অফাৰত মই লৈছোঁ অৱশ্যে অফাৰত আছে 15,028 টকা কিন্তু অৰিজিনেল দামটো আছে ইয়াতে ক'ত আছে আচ্ছা অৰিজিনেল দামটো এইটো 19,999 টকা তো বহুতখিনি অফাৰত পাইছোঁ গাইজ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি দিব আৰু চেনেলটো যদি আপোনালোকে নতুন হয় ছাবস্ক্ৰাইব কৰা নাই দেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক নেক্সট ভ্লগ আহিছে এই মোবাইলটো দি তো নেক্সট ভ্লগ এইটো মোবাইল দি পাব এইটো মোবাইল নাপায় এইটো মোবাইল থাকিব আৰু এটা এক্সট্ৰা মোবাইল হয় তো বাই বাই